নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এনএছ টিপছ এণ্ড ফাৰ্মিঙৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো চাই নিশ্চয় গম পাইছে চাগে যে আজি মই কোনটো টপিক লৈ আহিছোঁ। হয় বন্ধুসকল, আজি মই মোৰ গাহৰিকেইটাক পেলুৰ ঔষধ দিব গৈ আছোঁ। পেলুৰ ঔষধ গাহৰিক কেনেকৈ দিলে ঔষধে 100% কাম কৰিব আৰু পেটৰ সকলো কৃমিবোৰ মৰি যাব। আৰু এই পেলুৰ ঔষধ গাহৰিক কিমান দিনৰ মূৰে মূৰে দি থাকিব লাগে তাৰে এটা সৰু ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, এতিয়া মই গাহৰি পোৱালিকেইটাক প্ৰথমতে পেলুৰ ঔষধ দি আছোঁ। তাৰ পাছত ডাঙৰ খাচী গাহৰিকেইটাকো দিম। এয়া মোৰ হাতত আছে এলবেণ্ডাজল কম্পজিশ্যন থকা এলবমাৰ লিকুইড দৰৱ আৰু এই বাকেটত দানা ৰেডি কৰি ৰখা হৈছে। এই দানাত এতিয়া মই এই পেলুৰ ঔষধ দুটা সৰু গাহৰিৰ কাৰণে এইদৰে মিক্স কৰি খাবলৈ দিম। বন্ধুসকল, এই পেলুৰ ঔষধ আপোনালোকে টেবলেট আৰু লিকুইড দুয়োটাতে উপলব্ধ আছে। এইটো আপোনালোকে ভেটেনেৰী হস্পিটেল নাইবা ফাৰ্মাচীত গৈ বিচাৰিলে পাই যাব। বন্ধুসকল, মই আগৰে পৰা এলবেণ্ডাজল কম্পজিশ্যন থকা এলবমাৰ লিকুইডহে ব্যৱহাৰ কৰি আছোঁ, কাৰণ মই ইয়াৰ পৰা খুব ভাল ৰিজাল্ট পাই আছোঁ। আপোনালোকে যিটো ভাল পায় সেইটো ব্যৱহাৰ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'ৰ লেফ্ট ছাইডত চাই লওক মৰা কৃমিবোৰ। এইটো মোৰে ফাৰ্মৰ গাহৰিৰ ভিডিঅ' হয়। আপোনালোকক প্ৰমাণ দেখুৱাম বুলি এইটো ভিডিঅ' কৰি থৈছোঁ। মই মৰ্ণিং ৰাতিপুৱা 8টামান বজাত পেলুৰ ঔষধ খাবলৈ দিছিলোঁ আৰু তাৰ নেক্সট ৰাতিপুৱাত এইদৰে পায়খানাৰ লগত কমেও 10-12টামান পেলু ওলাই আহিছে। আৰু এটা কথা বন্ধুসকল, যদি আপোনালোকে বজাৰত গাহৰি পোৱালি কিনিব যায় তেন্তে কিনি অনাৰ আগতে বেপাৰীক সুধি ল'ব লাগে যে সেই পোৱালিকেইটাক পেলুৰ ঔষধ, ভেকচিন, দৰৱ পাতি আদি দিয়া হৈছে নে নাই, যদি দিয়া হৈছে কিমান দিন হ'ল, এই সকলো কথা জানিখিনিহে সেই পোৱালিকেইটাক ঔষধ পাতি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এতিয়া আমি আলোচনা কৰিম গাহৰিক কিমান দিনৰ মূৰে মূৰে পেলুৰ ঔষধ খুৱাই থাকিব লাগে। এইটো নিৰ্ভৰ কৰিব যে আমি ফাৰ্মত কেনেকুৱা দানা ব্যৱহাৰ কৰি আছোঁ ইয়াৰ ওপৰত। যদি আমি কমাৰ্চিয়েল ফিড মাত্ৰ ব্যৱহাৰ কৰোঁ তেন্তে 3 মাহৰ মূৰে মূৰে পেলুৰ ঔষধ দিব লাগে। যদি আধা কমাৰ্চিয়েল আৰু আধা ঘৰুৱা দানা খুৱাওঁ তেন্তে 2.5 মাহৰ মূৰে মূৰে দিব লাগে। আৰু যদি আমি মাত্ৰ ঘৰুৱা দানাহে খুৱাওঁ তেন্তে 2 মাহৰ মূৰে মূৰে গাহৰিক পেলুৰ ঔষধ খুৱাই থাকিব লাগে। গাহৰিক পেলুৰ ঔষধ সদায় খালী পেটত দিব লাগে আৰু পেলুৰ ঔষধ দিয়াৰ পিছত প্ৰায় 3 ঘণ্টালৈকে একো খাব দিব নালাগে, তেতিয়া ভাল ৰিজাল্ট। বন্ধুসকল, পেলুৰ ঔষধটো এক প্ৰকাৰৰ বিষ হয়, কেতিয়াও অভাৰড'জ দিব নালাগে। গাহৰিৰ কাৰণে 5 mg per kg হিচাপে দিব লাগে। যদি এইদৰে নিয়মিতভাৱে দৰৱ পাতি আমি গাহৰি ফাৰ্মত দিয়াৰ ব্যৱস্থা কৰি থাকোঁ তেন্তে গাহৰিবোৰ সোনকালে বাঢ়ি আহিব আৰু গাহৰি পালকসকল লাভালাভ হ'ব পাৰিব। কিন্তু বন্ধুসকল, আমি গাহৰি পালকসকলে এই কথাত সদায় সাৱধান থাকিব লাগে যে এই এলবেণ্ডাজল কম্পজিশ্যন থকা পেলুৰ ঔষধ কেতিয়াও গাভনী গাহৰিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নালাগে, কিয়নো এইটো প্ৰেগনেঞ্চি ছেফ নহয়। প্ৰেগনেণ্ট গাহৰিক দিলে পেটত থকা পোৱালিবোৰ মৰি যাব। প্ৰেগনেণ্ট গাহৰিৰ কাৰণে ফেনবেণ্ডাজল নামৰ পেলুৰ দৰৱ ব্যৱহাৰ কৰা হয় আৰু ইয়াক গাখীৰ খাই থকা পোৱালিকো দিব নালাগে। তাৰ কাৰণে পিপ্ৰাজিন নামৰ ঔষধ পাই যাব পেলুৰ কাৰণে।
বন্ধুসকল অৱশেষত আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে যিকোনো ঔষধ পাতি গাহৰিক দিওঁতে কেতিয়াও গৰম দানাৰ লগত মিক্স কৰি নিদিব। আৰু আন এটা কথা বন্ধুসকল 90% গাহৰি পালকসকলে দানাৰ লগত জুগলি অৰ্থাৎ ইয়াক মেৰা বুলি কোৱা হয়, ইয়াক দানাৰ ছাপৰ্টিং হিচাপে ব্যৱহাৰ কৰা দেখা পোৱা যায়। এই জুগলি মিক্স কৰা দানাৰ লগত কেতিয়াও ঔষধ গাহৰিক খাবলৈ নিদিব, কিয়নো এই জুগলিত কম পৰিমাণে হ'লেও নিচাজাতীয় পদাৰ্থ থাকে আৰু ইয়াক দিলে ঔষধে একেবাৰে কাম নকৰিব। ডিৱাৰ্মিং অৰ্থাৎ পেলুৰ ঔষধ দিয়াৰ 1 বা 2 দিন পিছত কোনটো মেডিচিন দিবই লাগে, নহ'লে গাহৰি উইক হোৱাৰ 90% চান্স থাকে। সেইটো মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'ত ইমানেই। ধন্যবাদ।